নয়ন কাগজ পাতিখিনি ভালকৈ লৈছ নহয়? অঁ লৈছোঁ হেৰি সমীৰণ অহাৰ কথা আছিল নহয়। তাৰ বোলে কিবা অলপ কাম আছে। অঁ তেনেহ'লে ব'ল। ঠিক আছে ব'ল। দাদা চাহ হ'ব নহয়? হ'ব বহক। অঁ দুটা দিবচোন। দেখিলিনে আজি অহা কাৰণে কামটো হ'ল, তহঁতেহে নাহো কৰি থাক। স্কুলখনৰ কামটো হ'ব আৰু দিলেনে ৰাইজৰ কাৰণে 10,000 টকা। তাকে আমাৰ গাঁৱৰ ডেকা ল'ৰাখিনি ঘৰৰ ভিতৰতে সোমাই থাকে, ওলাই আহিলে আমাৰ সমাজৰে উন্নতি হয়। এতিয়া বুজিছ, এতিয়া দায়িত্ব আমাৰ। আমি এই ডেকা ল'ৰাখিনি একগোট হৈ সমাজখনক আগবঢ়াই নিব লাগিব আৰু তেতিয়াহে আমাৰ সমাজৰ উন্নতি হ'ব। দাদা, আমাৰ দেউতাৰ কামটো কি হ'ল? কামটো হ'ব, এইটো প্ৰচেছত আছে। আপুনি ইমান দিনেদি ঘূৰাই আছে, কামটো কেতিয়া হ'ব? কামটো হ'ব, তুমি যেনেকৈ কৈছা তেনেকৈ নহ'ব নহয়। এটা ফৰ্মেলিটি আছে চৰকাৰৰ, সেইমতেই হ'ব। আপোনালোকৰ এইবোৰ কাহিনী আৰু মোৰ ঘূৰি থাকিব ইচ্ছা নাই। এইবাৰ কাম নহ'লে কিন্তু কথা বেয়া হৈ যাব। হ'ব বেছি লেকচাৰ দি থাকিব নালাগে, কামটো কৰক। অহ তুমি কিয় খং কৰিছা ইমান? মই কৰি আছোঁতো। কামটো হ'বনে নাই আগতে কওক, নহ'লে মই বেলেগ ব্যৱস্থা কৰিম। কি হৈছে ভণ্টি? এইবাৰ কিন্তু মই সহ্য কৰি নাথাকিম, সভাপতি ডাঙৰীয়াক কৈ দিম। লেকচাৰ? ঐ কি হ'ল? নাই অ', ছোৱালীজনী অলপ সঁচাই বেলেগ। কিবা এটা ভাল লাগি গ'ল। ব'ল হ'ব ব'ল। আহ ঐ সেইখিনি ভালদৰে কৰিবি। ঐ পানী খাই ল আহ। কালি চিঠিখিনি বনাব লাগিব। বাকী বন্ধুসকল, হেৰি আমাৰ অনুষ্ঠান চমু চাপি আহিছে, বাকী অলপ সদৰ কৰিব লাগে। অ' নয়ন, তোৰ কিন্তু সম্পদ হৈছে দায়িত্ব বহুত। মাটি চাটি ঘৰটো কিন্তু আমি সোনকালে অনাৰ ব্যৱস্থা কৰিব লাগিব। তোমাৰ গাঁওখন আমাৰ ওচৰতে নহয়, তালৈকে গ'লেই হ'ল। তালৈকে গ'লে পাম। অঁ এইখিনি পেলাই দেচোন। কামখিনি সোনকালে কৰ, অনুষ্ঠানটো পালে অনুষ্ঠান কিন্তু ভাল হ'ব লাগিব। আমাৰ সন্মান তহঁতে ৰক্ষা কৰিব লাগিব, কাৰণ তহঁতে আমাৰ ভৱিষ্যত। লাগি থাক ভালকে। হ'ব খুৰা, চিন্তা কৰিব নালাগে। সন্মান ৰক্ষা কৰে সিহঁতে। এবাৰ আমাকো দায়িত্ব দি চাবচোন, সিহঁততকৈ বেছি ভাল কাম কৰি দেখুৱাম। বছ, অহাবাৰ আপুনি সম্পাদক হ'ব লাগিব আৰু আমি আপোনাৰ ছাপোৰ্টত আছোঁতো। বাইদেউ, এই ভৱেশিৰাৰ ঘৰ কোনটো আছিল? এই আগৰটো ন? অলপ মাত দিবচোন। হয় কওকচোন। এইটো ভৱেশ খিৰাৰ ঘৰ হয়নে? হয়।
তেখেত ঘৰত নাই নেকি? নাই, দেউতা অলপ বাহিৰলৈ ওলাই গৈছে। মানে আমাক অলপ মাটিৰ চাকি আৰু ঘট লাগিছিলে। পাব, কিন্তু দেউতা বাহিৰলৈ গৈছে। বাৰু, মই দেউতা আহিলে কৈ দিম। আপোনালোকে কালি ৰাতিপুৱাই আহিব। ঠিক আছে দিয়া, আহিছোঁ। শুনাচোন, হয়, কওকচোন। সেইদিনা তোমালোকৰ ঘৰত গৈছিলোঁ, চাকিকেইটা আনিলোঁ, পিছে তোমাক দেখা নাপালোঁ যে। অঁ, সেইদিনা মই কাম এটাত বাহিৰলৈ ওলাই গৈছিলোঁ। পিছে বেয়া নোপোৱা যদি তোমাৰ নামটো ক'বা নেকি? নাই নাই, কিয় বেয়া পাম? মোৰ নাম তৃষ্ণা হীৰা। বাৰু, এতিয়া ক'লৈ যাবা? তিনিআলি চকৰ পৰা আহিম। ঠিক আছে, আহিছোঁ। যাবা বাৰু। অঁ, কি কৰি আছ তহঁতে ইয়াত? বহি আছোঁ। অঁ, ক'ৰ পৰা আহিলি? কাম এটা আছিল। হয় নি? ঠিক আছে, যা। ঠিক আছে দে, আহিছোঁ, থাক। ঐ মুন্না, হয় বছ। এই নয়নৰ দিনক দিনে ফুটনি বাঢ়ি গৈছে ৰে। তাকেইতো বছ, কথাটো মই মন নকৰা নহয় বছ। অকল নয়নৰে নহয়, এই সমীৰণ বোলাটোৰো কিন্তু দিনক দিনে তেল বাঢ়ি গৈছে। ইহঁতৰ তেল কাঢ়িব লাগিব। হয় বছ। ঐ বল। অঁ, ব'লক। তৃষ্ণা, ক'লৈ যোৱা? অলপমান চকৰ পৰা আহোঁ ৰ'ব। ব'লা, উঠা, মোৰ লগতে যাব পাৰিবা। নাই নাই, মই পাৰিম যাব। একো নহয় দিয়া, উঠাচোন। ঠিক আছে বাৰু। বছ, হেই বছ, বছ, হেই বছ, এটা বৰ ডাঙৰ খবৰ আছে নহয়। কি ডাঙৰ খবৰ? সেই যে মক্কেলটো, সি আপোনাৰ লেলাৰ লগত ৰাসলীলা কৰি ফুৰিছে নহয়। কি কবে? অ' বছ। তাৰ ইমান সাহস? সি কাৰ লগত গেম খেলিছে গম পোৱা নাইতো। বছ, ৰাইজৰ আগতো সিয়ে হিৰো আৰু আপোনাৰ লাভ ষ্টৰীটো সিয়ে হিৰো। ঐ চুপ। চাই ল'ম তাক। সঁচা মৰম ভাল পোৱা তোমাতেই ৰয়, জনমে জনমলে শেষ নহয়। আৰে চাবা, ধৰা। মৰম ভাল পোৱা তোমাতেই ৰয়, জনমে একো নহয়, ধৰা। শেষ নহয়। দুখন হিয়া এখনি কৰি তোমাৰ হাততেই দুহাত ধৰি, শেষ উশাহলে থাকিম লগৰী হৈ। দুখন হিয়া এখনি কৰি তোমাৰ হাততেই দুহাত ধৰি, শেষ উশাহলে থাকিম লগৰী হৈ। ক'ত আছা বে তই? এতিয়ালৈকে যে খবৰ নাই? মই ইয়াত অকলে ৰৈ আছোঁ বে। জল্দি আহ, জল্দি আহ। অ' তৃষ্ণা, কি হ'ল? আজিকালি চোন পাত্তাই নিদিয়া। কি পাত্তা দিব লাগে তোক? আমাকনো ক'ত পাত্তা দিবি? সেই গম পাই আছোঁ তোৰ পাখি গজিছে ন। কি বকি আছ এইবোৰ?
তোৰ লগত চুপাটি মাৰি থাকিবলৈ মোৰ সময় নাই। তহঁতৰ পাখি কাটিব লাগিব। কিয় মাতিছিলে কওকচোন? অঁ, তুমি ইয়ালৈ আহিম বুলি ঘৰত কৈ আহিছা নেকি? নাই, মই ডলিহঁতৰ ঘৰলৈ যাম বুলি কৈ আহিছোঁ। কওকচোন কি হৈছে? আমাৰ সম্পৰ্কটোৰ কথা তুমি কি বুলি ভাবিছা? মানে তোমাৰ প্ৰতি থকা মোৰ দুৰ্বলতাৰ কথা তুমিতো নজনা নহয়। মোৰ মা দেউতাই মোক বহুত শাসনত ৰাখিছে। মই তেওঁলোকৰ অবাধ্য হৈ কেতিয়াও একো কৰা নাই। মোৰ বৰ ভয় লাগে। তাৰোপৰি আপুনি ডাঙৰ জাতিৰ, মই সৰু জাতিৰ। আমাৰ সম্পৰ্ক জানো সম্ভৱ? মই জানো তুমি মোক ভাল পোৱা। এই সমাজৰ কিছুমান অলাগতিয়াল কথাক ভয় কৰি তুমি তোমাৰ মনৰ কথাবোৰ খুলি কোৱা নাই ন? আমি সৰু মানুহ। দেউতাই সৰু কাম কৰিয়ে আমাক ডাঙৰ দীঘল কৰিছে। এই সমাজখনক বাদ দি জানো আমি থাকিব পাৰিম? সমাজ, এই সমাজ আৰু এই সমাজৰ নিয়মবোৰতো মানুহে সৃষ্টি কৰা। সেই সমাজৰ অন্ধবিশ্বাসবোৰক আমি নতুন প্ৰজন্মই শেষ কৰিব লাগিব। এই সাহস মোৰ আছে। কিন্তু মোৰ নাই। ময়ো আপোনাক ভাল পাওঁ, কিন্তু কিদৰে প্ৰকাশ কৰোঁ ভাবিয়ে পোৱা নাছিলোঁ। আপুনি যদি মোক সঁচাই বিচাৰে তেন্তে মোৰ ঘৰলৈ গৈ আপুনি দেউতাৰ লগত কথা পাতকগৈ। ঠিক আছে, অতি সোনকালেই মই তোমাৰ ঘৰলৈ যাম আৰু তোমাৰ সাহস হৈ তোমাৰ দেউতাৰ ওচৰত থিয় হ'ম। সমীৰণ, অঁ, এঠাইৰ পৰা আহো বলচোন। ক'লৈ যাবি? তৃষ্ণাহঁতৰ ঘৰত যাব লাগিছিল। ব'ল। আহ। বোপাহঁত আহিছা? অঁ, মানে খুৰা, আমি এটা বিশেষ কাৰণত আহিছোঁ। কোৱাচোন, কি কাৰণত বা আহিলা? আপোনালোকৰ যে তৃষ্ণা, আমাৰ নয়নে পচন্দ কৰিছে, বিয়া কৰাব বিচাৰিছে। কি ক'লা? বোপা, এইটো জানো সম্ভৱ? তোমালোক হ'লা ডাঙৰ জাতিৰ মানুহ আৰু আমি সৰু জাতিৰ। তোমালোকৰ সমাজখনে জানো এই সম্পৰ্কক স্বীকৃতি দিব? মোৰ ছোৱালীজনীক জানো সমাজখনে স্বীকাৰ কৰি ল'ব? আপুনি সেইবিলাক চিন্তা নকৰিব খুৰা। আমাৰ সমাজখনে নয়নক খুব মৰম কৰে আৰু তাৰ সিদ্ধান্ত কেতিয়াও অমান্তি নকৰে। নাই বোপা, তোমালোকৰ এইবোৰ কথা মোৰ মনে নধৰে। তোমালোকে যিবোৰ কথা কৈছা সেইবোৰ কথা বিশ্বাস কৰিব নোৱাৰি। আৰু এজন ডেকা ল'ৰাৰ বাবে সমাজখনে জানো পুৰণিকলীয়া ৰীতি নীতিবোৰ এৰিব? আপুনি সেইবোৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়ক। আপোনাৰ ছোৱালীক মই কেতিয়াও কষ্ট নিদিওঁ। নাই বোপা, তোমালোকৰ কথা মই বুজি পাইছোঁ, কিন্তু তোমালোকৰ কথা শুনি মই সমাজখনৰ ৰীতি নীতি, সমাজখনৰ পৰা অভিশাপৰ বোজা জাপি ল'ব নোৱাৰো। তুমি মোক বেয়া নাপাবা বোপা। মই মোৰ ছোৱালীজনীক তোমাৰ তাত বিয়া দিব নোৱাৰিম। তোমাক এৰি মই থাকিব নোৱাৰোঁ তৃষ্ণা। তোমাৰ দেউতাৰে সমাজক ভয় কৰি আমাৰ বিয়াত অমান্তি হৈছে।
ময়ো আপোনাক এৰি থাকিব নোৱাৰোঁ, কিন্তু দেউতাৰ অবাধ্য হৈ মই আজিলৈকে একোকে কৰা নাই। নাই, কিবা এটা কৰিব লাগিব। এই সমাজখনক ভয় কৰি মই তোমাক মোৰ পৰা আঁতৰাই পঠাব নোৱাৰোঁ তৃষ্ণা। কোৱা, তুমি মোৰ লগত বিয়াত বহিবা? কিন্তু ঘৰখনক এৰি, সমাজখনক এৰি জানো এই বিয়া সম্ভৱ? অঁ, সম্ভৱ। মানুহে ইচ্ছা কৰিলে সকলো কামেই সম্ভৱ। তোমাৰ মোৰ ওপৰত বিশ্বাস আছে নহয়? নাই নাই, এইটো কথা হ'ব নোৱাৰে। তাক এবাৰ সুবিধা দিব লাগিব। কিহৰ সুবিধা? সমাজৰ নিয়ম উলংঘা কৰিব নোৱাৰ। তহঁতে বৰ বেছি বেছি কৰি আছ। ৰচন্দ্ৰ আৰু ৰাও, তহঁতে বৰ হাল্লা চিল্লাবোৰ নকৰিবি। সমাজৰ কিছুমান নীতি নিয়মৰ কাম আছে, বুজিছা? সমাজৰ নীতি নিয়মতহে কামবিলাক কৰিব লাগিব। মই মতালিবিলাক কাম কৰিলে নহ'ব নহয়। নে কি কোৱা সভাপতি? নিশ্চয়। গতিকে ৰাইজ, ই যিহেতু নিজ জাতিৰ ছোৱালী এজনী আনি ঘৰ সোমালেহি, ই আমাৰ সমাজৰ নীতিৰ বাহিৰত কাম কৰিছে। সেয়েহে আজিৰ পৰা ইয়াক আমাৰ সমাজৰ পৰা এঘৰীয়া কৰি ৰখা হ'ল। নে কি কয় ৰাইজ? একদম বিজ্ঞানীয়। তেতিয়াহ'লে আমি এতিয়া ঘৰলৈ যাওঁ। হ'ব লওক। ঐ, কলৈ যাওঁ তহঁতে? নয়নৰ ঘৰলৈ যাওঁ। ঐ, তোৰ দেউতাৰে তাকে ঘূৰিয়া কৰি থৈছে আৰু তয়ে নিয়ম ভংগ কৰিব আহিছ। তহঁত নয়নৰ বন্ধু নহ'ব পাৰ, কিন্তু তাৰ এই অৱস্থা আমি কেতিয়াও চাই থাকিব নোৱাৰোঁ। চা, তাৰ বিপদৰ সময়ত আমি তাৰ ওচৰত থিয় দিবই লাগিব। চুপ! সমাজখনে এঘৰীয়া কৰাৰ পিছত তহঁতে আকৌ কিহৰ নিয়ম বনাবলৈ আহিছ? যা ইয়াৰ পৰা। যা যা ইয়াৰ পৰা, নহ'লে তহঁতকো এঘৰীয়া কৰি থ'ম। যা যা ইয়াৰ পৰা। বহ। জ্বৰটো আছেই। ঠাণ্ডা লাগিছে নেকি? ৰ'ব,
কাপোৰখন উৰাই দিওঁ। কি হৈছে আপোনাৰ? অলপ ধৈৰ্য ধৰকচোন। ৰ'ব, মই এতিয়াই ফাৰ্মাচীৰ পৰা দৰৱ লৈ আহোঁ। বছ, ঐ কলৈ আহিছ? তহঁতক এঘৰে কৰাৰ পিছত সকলো সুবিধাৰ পৰা বঞ্চিত কৰা জানেনে নাই? আমাৰ তেখেতৰ যোৱাকালি ৰাতিৰ পৰা খুব জ্বৰ, সেয়ে মই দৰৱ নিব আহিছিলোঁ। দেত, ইয়াত দৰৱ চৰৱ একো নাপাওঁ, যা ইয়াৰ পৰা, মোক মানুহজনক বচাব দিয়ক। যা ইয়াৰ পৰা, যা, মৰিলে মৰক, যা যা। যা 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 যা। কৃষ্ণা, কি হ'ল তোমাৰ? আমাৰ এখেতৰ যোৱাকালিৰ পৰা খুব জ্বৰ। মই ইয়াত ঔষধ নিব আহিছিলোঁ, কিন্তু তুমি চিন্তা নকৰিবা, মই দৰৱ লৈ গৈ আছোঁ। যোৱা, তুমি এতিয়া যোৱা। দেউতা, আপোনালোকে কিন্তু এইটো ভাল কাম কৰা নাই। কিনো কৰিলোঁ? আজিৰ সমাজৰ লোক হৈও এইবোৰ অন্ধবিশ্বাসত ডুব গৈ আছে। মানুহ পৃথিৱীৰ পৰা মংগল গ্ৰহ পালে, আৰু আপোনালোকে এতিয়াও উচ্চ জাতি নিম্ন জাতি এইবিলাক ভাগ বতৰা কৰি আছে। হেৰৌ, তহঁতে এইবোৰ কি বুজিবি? তহঁত হৈছে আজিৰ ল'ৰা। এই সমাজ ব্যৱস্থা এতিয়াৰ নহয়, অতীজৰে পৰা চলি অহা। নাই নাই, মই এইবোৰ একদম ভাল পোৱা নাই। আপোনালোকৰ সেই তাহানিৰ নিয়ম মতে আমি চলিব নোৱাৰোঁ। আমি নতুন প্ৰজন্মই আমাৰ মতে চলিম। আমি শিক্ষিত যুৱক, এইবোৰ অন্ধবিশ্বাসত আমি ডুব গৈ থাকিব নোৱাৰোঁ। সি ভুল কৰাৰ শাস্তি ভোগ কৰিছে। কি ভুল দেউতা, কি ভুল? আপুনিয়ে দেখোন দুদিন আগত তাৰ গুণগান গাই আছিল। আমাক দেখোন তাৰ পৰা জ্ঞান ল'বলৈ কৈছিল। এতিয়া সি নিম্ন জাতিৰ ছোৱালী এজনী বিয়া কৰোৱাৰ কাৰণে আপোনাৰ চকুত নিজ হৈ গ'ল। নাপায় দেউতা, নাপায়। আপোনাৰ মোৰ দৰে সিও এজন মানুহেই যদি মানুহক নুবুজো কোনে বুজিব? আপোনালোকে এইটো বহুত ভুল কাম কৰিলে। ভগৱানে আপোনালোকক কেতিয়াও ক্ষমা নকৰে। জোন, ঐ জোন। অঁ সমীৰণ, সমীৰণ, ক। ঐ জোন, বলচোন বল, আমি নয়নক উদ্ধাৰ কৰোঁগৈ। আমিতো শিক্ষিত ল'ৰা, আমি জানো তাক এনেকৈ চাই থাকিব পাৰিম? ঠিকেই কৈছ। ঐ ব'ল, আমি আৰু এই অন্ধবিশ্বাসৰ বলি হৈ থাকিব নোৱাৰোঁ। আমি গাঁৱৰ ল'ৰাবিলাকক একগোট কৰোঁগৈ, ব'ল। ব'ল। নয়ন, অ' নয়ন। নয়ন, ঐ নয়ন, বাহিৰলৈ ওলাই আহ। তই আৰু কিমান ভিতৰতে সোমাই থাকিবি? সমাজখনক তোৰ প্ৰয়োজন আছে। সমীৰণ, তহঁত? ব'ল নয়ন, তই এনেদৰে ঘৰত সোমাই থাকিলে নহ'ব। সমাজখনে তোক এঘৰীয়া কৰিলেও আমাৰ মনত তই এঘৰীয়া নহয়। আমাৰে মাজৰ এজন নয়ন, তই আমাৰ গৌৰৱ। ব'ল নয়ন, ব'ল, এই সমাজখন তোৰ প্ৰয়োজন আছে, ব'ল। সমীৰণ, কি কৰিছ তহঁতে এইবোৰ? সমাজে বান্ধি দিয়া নিয়ম ভাঙি তহঁতে কি সমাজখন ধ্বংস কৰিব বিচাৰিছ? আপোনালোকৰ জাত পাত ধৰ্ম এই নিয়মৰ বাবে আমি নয়নৰ দৰে ল'ৰা এজনক সমাজৰ পৰা হেৰুৱাব নোৱাৰোঁ। বৰদেউতা, আপোনালোকৰ সেই পুৰণিকলীয়া নিয়মমতে আমি চলিব নোৱাৰোঁ। সমাজখন কিছুমান নীতি নিয়মৰ দ্বাৰা বান্ধি থোৱা আছে। সেই নীতি নিয়মবোৰ ভাঙিবলৈ গ'লে সমাজখন বিপথে পৰিচালিত। তহঁতে সেইবোৰ এতিয়াও বুজি উঠা হোৱা নাই। দেউতা, আমাক নতুন সমাজ লাগে। আমি নতুন নিয়ম বনাই ল'ম, আমি নতুন সমাজ গঢ়িম। আমাৰ সমাজত নাথাকিব কোনো ভেদাভেদ, সৰু ডাঙৰ জাতি।
আমি সকলো একেই আমি সদায় একগোট হৈয়ে থাকিম আমি এখন অজাতিৰ সমাজ গঢ়িম তহঁতৰ কথা মই বুজিছোঁ তহঁতে সমাজখনৰ ভৱিষ্যত তহঁতে সমাজখন নতুনকৈ গঢ়িম কিন্তু চাবি যাতে সমাজখন বিপথে পৰিচালিত নহয় তহঁতক মই আশীৰ্বাদ কৰিম